আজি আমি কথা পাতিবলৈ গৈ আছো 2025 বৰ্ষটো কাৰ বাবে আসলতে ইমান বেছি ভাল নাযাব হয় কেৱল আমিতো ভাল কথাখিনি পাতি থাকিলে নহব যিখিনি বেয়া আছে সেইখিনিও পাতিব লাগিব আৰু এই ভিডিওটো আপোনালোকৰ কিন্তু মনোবল কমাই দিবলৈ মই বনোৱা নাই এই ভিডিওটো মই কিয় বনাইছো কাৰণ আপোনালোকে যাতে সাৱধানে কামবিলাক কৰে যাতে আপুনি যদি আগতে সাৱধান হৈ যায় তেতিয়াতো কোনো ধৰণৰ প্ৰবলেম নহয় গতিকে একেবাৰে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মই সতৰ্ক কৰিবলৈ এই ভিডিওটো বনাইছো আৰু কোনো এষ্ট্ৰলজাৰ হওক বা মোৰ এই ফিল্ডৰ মানুহে এনেকুৱা ধৰণৰ বেয়া দিকবিলাক আসলতে আলোচনা নকৰে কেৱল ভাল কথাবিলাকে কয় কিন্তু মই আপোনালোকক কি বেয়া হ'বলৈ গৈ আছে 2025 বৰ্ষত কাৰ আসলতে বেয়া হ'ব কোন কেইটা তাৰিখত জন্ম হোৱা ব্যক্তিৰ সকলোতকৈ বেয়া হ'ব সেই বিষয়ে জনাবলৈ গৈ আছো আৰু মই প্ৰথমতে কম যে 2025 বৰ্ষটো প্ৰায়বিলাক মানুহৰ বাবে ভালেই কিন্তু কেইটামান এনেকুৱা তাৰিখ আছে যাৰ নেকি বেয়া হ'বলৈ গৈ আছে অকমান ইমানো বেয়া নহয় কিন্তু বেয়া হ'ব অকমান যদি সাৱধানতা এতিয়াই লৈ লয় বা অকমান যদি সাৱধানতা হৈ থাকে তেনেহলে কোন ধৰণৰ কিন্তু প্ৰবলেম নহয় গতিকে আজি ভিডিওটো মই আৰম্ভ কৰিব বিচাৰিছো কিন্তু তাৰ আগতে ভিডিওটো লাইক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিওৰ বাবে আৰু মই আপোনালোকক জনাই দিব বিচাৰিছো যে 2025 বৰ্ষ হ'বলৈ গৈ আছে হে 2025 চনটো হ'ব মঙ্গল গ্ৰহৰ বছৰ আৰু মঙ্গল গ্ৰহৰ বছৰ যেতিয়া আহে আপোনাৰ হয়তো বহুত বেছি খং উঠিব পাৰে সৰু সৰু কথাতে তাৰ লগতে আটাইতকৈ বেছি নেগেটিভ পইণ্ট হ'বলৈ গৈ আছে যে যিবিলাক ব্যক্তি বৰ্তমান সময়ত ৰিলেশনশ্বিপত আছে যিবিলাক ব্যক্তি বৰ্তমান সময়ত গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আছে তেওঁলোকৰ মাজত হয়তো বিভেদ হ'ব পাৰে বা এৰা এৰি পৰ্যন্ত হ'ব পাৰে গতিকে আপোনাৰ পাৰ্টনাৰৰ লগত অকমান কথা পাতোতে ভালদৰে পাতিব সাৱধানে পাতিব যাতে যিকোনো আপুনি মন্তব্য নকৰে বা যিকোনো আপুনি কথা নকয় অকমান সৰু সৰু কথাটো হয়তো সম্পৰ্ক ভাঙি যাব পাৰে গতিকে এইটো আপোনালোকে সাৱধানতা অৱলম্বন কৰিব বিশেষকৈ যিবিলাক ব্যক্তিৰ 2 তাৰিখে জন্ম হৈছে যিকোনো ইংৰাজী মাহৰ তাৰ লগতে 4 তাৰিখে জন্ম হৈছে ইয়াৰ লগতে 11 তাৰিখে জন্ম হৈছে তাৰ লগতে 13 তাৰিখে জন্ম হৈছে তাৰ লগতে যিবিলাক ব্যক্তিৰ 20 তাৰিখ হওক বা 22 তাৰিখে জন্ম হৈছে যিকোনো ইংৰাজী মাহৰ তেওঁলোকক অকমান সাৱধানতা অৱলম্বন কৰিব তাৰ লগতে 29 তাৰিখ আৰু 31 তাৰিখে জন্ম হোৱা ব্যক্তিসকলে বিশেষকৈ অকমান সাৱধানে থাকিব নিজৰ পাৰ্টনাৰৰ লগত কথা পাতোতে অকমান সাৱধানে পাতিব নহলে যিকোনো ঘটনাই কিন্তু ঘটি যাব পাৰে তাৰ পাছতে যিবিলাকৰ এতিয়া বিবাহ হৈ গল যিকেইটা মই অকমান আগত ইংৰাজীৰ তাৰিখৰ নাম নলো সেই সকল ব্যক্তি সাধাৰণতে মেৰিজ লাইফত অকমান সাৱধান হ'ব নিজৰ পত্নীৰ লগত বা নিজৰ হাজবেণ্ডৰ লগত কথা পাতোতে অকমান ভালকৈ পাতিব বা সৰু সৰু কথাতে আপুনি তৰ্ক বিতৰ্ক নকৰিব যদি এজন ব্যক্তিৰ খং উঠে আপোনাৰ বোলে হাজবেণ্ডৰ খং উঠে বা আপোনাৰ যদি পত্নীৰ খং উঠে তেনেহলে আপুনি অকমান ঠাণ্ডা হৈ দিব নহলে বহুত বেছি ডাঙৰ যুদ্ধ হ'ব পাৰে কাৰণ মঙ্গল গ্ৰহৰ যেটো বছৰ এইটো আসলতে বাকিবিলাক সকলো ফালৰ পৰা ভাল বাকি সকলো সেক্টৰৰ বাবে ভাল মানি সেক্টৰ হওক বা জবৰ ক্ষেত্ৰত হওক সকলোৰ বাবে ভাল কিন্তু মেইন প্ৰবলেমটো আহে ৰিলেশনশ্বিপ হওক তাৰ লগতে যিবিলাকৰ বিয়া হৈ গ'ল তেওঁলোকৰ সংসাৰত হয়তো প্ৰবলেম আহিব পাৰে নহলে যুদ্ধ বহুত বেছি হোৱা দেখা যায় আমাৰ ভাৰতৰ ওচৰ পাজৰৰ যিবিলাক দেশ আছে এইবিলাকৰ মাজত হয়তো আকৌ যুদ্ধ হ'ব পাৰে যুদ্ধ নোহোৱা নহয় মঙ্গল গ্ৰহ বিশেষকৈ অকমান এনাৰ্জিটো বেছি আৰু সেইবাবে বহুত বেছি মানুহে আসলতে দেখা পাব আপোনালোকে 2025 চনত যে সৰু সৰু কথাতে কাজিয়া লাগিব ৰাজপথত হওক বা যিকোনো আসলতে অকমান হত্যাটো বেছি হ'ব যিকোনো মাৰ্ডাৰ চাৰ্ডাৰ অকমান বেছি হ'ব পাৰে গতিকে অকমান যদি আপোনালোকে সাৱধানে থাকে তেনেহলে কোনো ধৰণৰ কিন্তু প্ৰবলেম হোৱা দেখা নাযাব পুনৰ কম যে এই ভিডিওটো মই কেৱল সাৱধানতাৰ বাবে বনাইছো আপোনালোকক কিন্তু ভয় খুৱাবলৈ বনোৱা নাই থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও